লখিমপুৰত চলা উচ্ছেদৰ সময়ত অমানৱীয় আচৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৃষক পৰিয়ালৰ কাটৰ অনুৰোধৰ পিছতো পাৰি থোৱা কঠিয়াত প্ৰশাসনে চলালে বুলডোজাৰ। কঠিয়াখিনি তুলিবৰ বাবে মাত্ৰ এটা দিন অতিৰিক্তভাৱে বিচাৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৱে। কিন্তু পৰিয়ালটোৰ সেই আহ্বানৰ প্ৰতি সামান্যতম সঁহাৰি নজনালে লখিমপুৰৰ জিলা প্ৰশাসনে। এই ঘটনাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ লগতে এপিচিচিৰ সভাপতি গৌৰৱ গগৈও। এয়া অহংকাৰী ৰজাৰ চৰিত্ৰ বুলি ক'লে গৌৰৱ গগৈয়ে। প্ৰথমে চাওক তিনিটা দৃশ্য। এই দৃশ্যকেইটাই ক'ব বহু কথা। ইয়া বুধবাৰৰ নিশাৰ দৃশ্য। নিশাৰ ভাগতো কঠীয়া তোলাত ব্যস্ত। আপোনালোকৰ গুণগুণ এয়া আধা ৰাতি কঠীয়া তোলাত ব্যস্ত। চাওক চৰকাৰৰ মাটি খালী কৰি দিছো। একে ৰাতিৰ ভিতৰত এতিয়া লাচিতে গড় বন্ধা নিচিনাকে আমি এতিয়া চৰকাৰৰ মাটি এটা ৰাতিৰ ভিতৰত খালী কৰি দিব লাগিব। এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলো, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকে কঠীয়াৰ ওপৰত এনেকে কৰি দিছে। এতিয়া ইয়া বৃহস্পতিবাৰৰ দৃশ্য। কাটৰ অনুৰোধকো নস্যাৎ কৰি কঠীয়াতলিত চলিল প্ৰশাসনৰ বুলডোজাৰ। আৰু অৱশেষত ইয়া উচ্ছেদৰ পিছৰ দৃশ্য। সেউজীয়া কঠীয়াতলি এতিয়া উদং। খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ শ্লোগান আওৰোৱা চৰকাৰৰ দিনত কৃষক পৰিয়ালৰ অনুৰোধকো প্ৰত্যাখ্যান কৰি চলিল প্ৰশাসনৰ বুলডোজাৰ। এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলো, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকে কঠীয়াৰ ওপৰত এনেকে কৰি দিছে। এতিয়া চৰকাৰী ভূমিত উচ্ছেদ চলিবই, কিন্তু উচ্ছেদৰ নামত হোৱা এই অমানৱীয় কামক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। এতিয়া এই কঠীয়া তুলিব পৰা অৱস্থাত আছেনে আপোনালোকে নিজে চাওক। আৰু এই কঠীয়া তুলি খেতি কৰিব পৰা অৱস্থাত আছেনে নাই। বৃহস্পতিবাৰে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত চৰকাৰী ভূমি দখলৰ বিৰুদ্ধে চলিছিল উচ্ছেদ। এই স্থানত আছে 19টাকৈ খিলঞ্জীয়া পৰিয়াল। 29 জুনত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল পৰিয়ালসমূহলৈ। কিন্তু এই কৃষকৰ পৰিয়ালটোৱে কঠীয়াসমূহ তুলি নিবলৈ বিচাৰিছিল এটা অতিৰিক্ত দিন। উচ্ছেদৰ বাবেই বুধবাৰে নিশাই তুলিছিল কঠীয়া, যি দৃশ্য সামাজিক মাধ্যমত লাইভ কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে। বৃহস্পতিবাৰে পৰিয়ালটোৰ অনুৰোধৰ পিছতো কঠীয়াতলিত প্ৰশাসনে চলালে বুলডোজাৰ। মানে সেইটো টাইমত কেনেকুৱা অনুভৱ হৈছে সেইটো হয়তো আপোনালোক মই এতিয়া ক'ব নোৱাৰিম, কাৰণ ৰাতিপুৱা টাইমত কৈ আছিলে যে কঠীয়াখিনি একো নকৰোঁ থাকিব। যিহেতু আমি আগদিনা ৰাতিও 12টা এটালৈকে আমি কঠীয়া তুলিছোঁ, শেষ কৰিব নোৱাৰিলোঁ তুলি। মা মই ভণ্টিয়ে তুলিছিলোঁ। তাৰপাছত ৰাতিপুৱা টাইমত কৈছে কঠীয়াখিনি একো নকৰোঁ থাকিব। সেইটো কাৰণে ভাবিছোঁ পিছবেলাৰ পৰা তুলিম আৰু দুপৰীয়া যিহেতু অকণমান ৰ'দটো ওলাইছে আৰু আগদিনা কঠীয়া তোলা আপোনাৰ মানে হাত বিষ ভৰি বিষ হৈ আছিলে, অলপ লাহে দিয়ে তুলিম বুলি ভাবিছোঁ। যদিও আমাক আগতীয়াকৈ ক'লেন কঠীয়াখিনি আমি এৰি থৈ নাযাওঁ বা সেইখিনিও আমি উচ্ছেদ কৰিম বুলি যদি ক'লে হয়, তেতিয়া আমি মানে সেইখিনি ৰাতিপুৱাৰ পৰা তোলাৰ ব্যৱস্থা কৰিলোহেঁতেন। যেনেকৈ নহ'লেও জেওৰাটোতো উঠাই দিছিলোঁ। ট্ৰেক্টৰ এবাৰ উঠাই দিয়াৰ পিছত আকৌ পিছৰকালে হয় একেবাৰে ৰখাই পেলাই আমাক ক'লে আপোনালোকে হ'ব থাকক, আপোনালোকে তুলি পেলাই নিব। তাৰ আমি ঘৰলৈ ভাত খাই আহি তুলিম, ৰ'দো আছিলে, ভাত খাই তুলিম বুলি ভাত খাই চাইছোঁ নাই, গোটেই হেৰি কৰি থৈ নষ্ট কৰি থৈ গুচি গ'ল। বাহানিত পেলাই এনেকৈ নি পেলাই চুচি তেনেকুৱা কৰিলে। খেতিয়ে পৰিয়ালটোৰ জীৱন নিৰ্বাহৰ অন্যতম সম্বল, কিন্তু প্ৰশাসনৰ অসহনশীল নীতিয়ে সপোন চোৰমাৰ কৰিলে পৰিয়ালটোৰ। আমি পৰহিৰ পৰা তুলিছিলোঁ কঠীয়া মা বাৰ লগত, তুলি নহ'লে যিহেতু একেদিনাই তোলাটো সম্ভৱো নহয়, থাকি গ'ল। তাৰপাছতে কালি যেতিয়া ক'লে অনিষ্ট নকৰোঁ বুলি, তেতিয়া আমাৰ জেৰুৱা নিজে উঠাই দিয়া হ'ল, দেউতাই নিজে উঠাই দিছে জেৰুৱা। তাৰপাছতে আমি আগবেলাৰ সময়খিনি গৰু ছাগলী ৰখি থাকিলোঁ তাত খাব বুলি ভাবিলোঁ, পাছবেলাকে তুলিম। তাৰ পাছতে যেতিয়া দেখিলোঁ জেচিবিখন উঠি দিছে, মানে ক'বলৈ ভাষা নাই আৰু এনেকুৱা লাগিছে, বহুত বেছি বেয়া লাগিছে। প্ৰশাসনৰ উচ্ছেদে কন্দুৱাইছে খিলঞ্জীয়া পৰিয়ালক। খিলঞ্জীয়াক উচ্ছেদ নকৰোঁ বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক অখিল গগৈৰ দাবী, 48 ঘণ্টাৰ ভিতৰত পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়ক মুখ্যমন্ত্ৰীয়ে। প্ৰশাসনৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। এয়া অহংকাৰী ৰজাৰ চৰিত্ৰ। অহংকাৰী ৰজাই প্ৰজাৰ দুখ নুবুজে। কংগ্ৰেছ আহিলেই পতন হ'ব এই অহংকাৰৰ। আটাইতকৈ ডাঙৰ কথা, পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰোঁ। কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত। গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত খোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে
মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ। চাওক, এয়া হ'ল অহংকাৰী ৰজাৰ চৰিত্ৰ। অহংকাৰী ৰজা প্ৰজাৰ লগত অন্যায় কৰে। যেতিয়া তেওঁলোকক মাটি লাগে, মামা মামীক যেতিয়া মাটি লাগে, আদানী আৰু আম্বানী যেতিয়া মাটি লাগে, তেতিয়া তেওঁলোকে একো নেদেখে। তেতিয়া 6 schedule দেখা নাপায়, তেতিয়া VGR দেখা নাপায়, তেতিয়া ৰিজাৰ্ভ মাটি দেখা নাপায়, তেতিয়া ট্ৰাইবেল মাটি দেখা নাপায়। তেওঁলোকৰ ওপৰত মামা মামী আদানী আৰু আম্বানীৰ বাবে একো আইন তেওঁলোকে পালন নকৰে। এই গোটেইবোৰ উচ্ছেদ মাত্ৰ দুখীয়া মানুহৰ ওপৰত। এতিয়া প্ৰশ্ন হ'ল, কৃষক পৰিয়ালটোৰ প্ৰতি সামান্যতম সহানুভূতিশীল নহল কিয় প্ৰশাসন? এই দৃশ্যই বুকু কঁপাবনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ? জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বুজা উচিত, ইয়া কেৱল পাৰি থোৱা কঠীয়াত বুলডোজাৰ চলা নাই, ইয়া বুলডোজাৰ চলিছে কৃষকৰ সপোনত। বুলডোজাৰ চলিছে কৃষকৰ অযুত আশা আৰু বুকুত থকা প্ৰত্যাশাত। আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে। মাত্ৰ এদিন সময় বিচাৰিছিলো আমি। ভিডিঅ' জাৰ্নেলিষ্ট বীৰুৰ সহযোগত লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। ইপিনে লখিমপুৰৰ উচ্ছেদিত কৃষক পৰিয়ালক কঠীয়া যোগান ধৰাৰ নামত আন অবিবেচকী কাণ্ড ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ ফালৰ পৰা। জিলা প্ৰশাসনৰ বিষয়ববীয়াই পৰিয়ালটিৰ বাসগৃহত উপস্থিত হৈ যোগান ধৰিছিল কিছু কঠীয়া, কিন্তু প্ৰশাসনে যোগান ধৰা সেই কঠীয়া গ্ৰহণ নকৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে। যিখিনি কঠীয়া যোগান ধৰিছে সেইখিনি বৰ্তমান ৰোৱাৰ উপযোগী নহয়, যাৰ বাবে কঠীয়াখিনি গ্ৰহণ কৰাৰ পৰা বিৰত থাকিল এই দুৰ্ভগীয়া পৰিয়ালটো। তেওঁলোকে দুবিধ কঠীয়া আনিছিলে, কিন্তু আমি সেই দুবিধ মানে আমাৰ মাটিত আমি ৰুই পোৱা নাই। সেইটো কাৰণে কিমান দূৰ উপযোগী সেইটোতো ক'ব নোৱাৰিম। আৰু মানে যিখিনি কঠীয়া আনিছে আমাৰ দডোখৰ কাৰণেও চাপ আৰু বামডোখৰত পানী নাই। আৰু এডোখৰ বাম আছিলে, যিহেতু আমি কালি ৰাতিও কঠীয়া তুলিছিলোঁ, অলপ কঠীয়া আমাৰ আছিলে, সেই কঠীয়াখিনি আমি ৰুলোঁ সেইডোখৰ মাটিৰ কাৰণে। এতিয়া যোনখিনি কঠীয়া আনিছে সেইখিনিতো আমি এতিয়া থৈ দিলে নহ'ব, এতিয়া বৰষুণ আহিলে মানে আমি ৰুব পাৰিম, বা দডোখৰ ৰুওঁ বুলি ক'লেও সেইখিনি কঠীয়া তল যাব। সেইটো কাৰণে আমি এইখিনি কঠীয়া এতিয়া ৰাখি থ'ব নোৱাৰিম, কাৰণ যদি আমি ৰাখি থওঁ ন, কঠীয়াখিনি এনেই নষ্ট হ'ব। তাতকৈ আমি নষ্ট কৰাতকৈ সেইখিনি ক'ৰবাত বানপানী হোৱা জেগাত বা ক'ৰবাত যদি তেনেকৈ দি দিয়ে বহুত মানুহৰ সহায় হ'ব। মই সেইটোকে ক'লোঁ। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই কৈছোঁ, কালি মানে প্ৰথম অৱস্থাত মণ্ডলজনে কৈ আছিল বা কেইবাজনো বিষয়াই কৈ আছিল যে কঠীয়াখিনি আমি উচ্ছেদ অভিযান নচলাওঁ। লাষ্ট মুহূৰ্তত যেতিয়া কঠীয়াখিনি উচ্ছেদ অভিযান চলাই দিলে, চলোৱা সময়ত মই কেইটামান বাক্য শুনিবলৈ পাইছিলোঁ, বা মোৰ ভিডিঅ' যোগেতো আপোনালোকে শুনিব। সেইকাৰণে মোক এই প্ৰশ্নটোৰ উত্তৰ লাগিব যে মানে প্ৰশাসনে অৰ্ডাৰ দিছিল কঠীয়াখিনি উচ্ছেদ অভিযান চলাবৰ কাৰণে, নে তেওঁ নিজৰ মতে চলাইছিল? মানে সেই প্ৰশ্নটোৰ উত্তৰ আমাক স্পষ্টকৈ লাগিব। মণ্ডল যেন আমাৰ আগলৈ আহক, সন্মুখলৈ আহক আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক। কি কাৰণে লাষ্ট মুহূৰ্তত এই কামটো কৰি থৈ গ'ল? তেওঁ কি ইয়াত ফেমিলি মানুহ আছে কাৰণে ফেমিলি মানুহক ছাপোৰ্ট কৰি ফেমিলি মানুহৰ কথা শুনি এইটো কাম কৰিলে, নে ওপৰৰ পৰা এইটো অৰ্ডাৰ আহিছিলে? সেইটো আমাক স্পষ্টকৈ লাগিব। অৱশেষত সন্ধান ওলাল চিৰিয়াখানাৰ পৰা নিৰুদ্দেশ হোৱা মেঘালয়ৰ ছাত্ৰজনৰ। পানীখাইটিত উদ্ধাৰ হ'ল ছাত্ৰজন। গীতানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে চিৰিয়াখানাৰ পৰা সন্ধানহীন হোৱা ছাত্ৰজনক। পানীখাইটিৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ ওচৰত থকা ভাড়াঘৰলৈ গৈ থাকোঁতেই উদ্ধাৰ কৰা হৈছে ছাত্ৰজনক। ছাত্ৰজনৰ নাম বুইল্ট মোৰে ফথমে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশাৰে পৰাই চিৰিয়াখানালৈ অহা ছাত্ৰজনক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। চিৰিয়াখানাৰ পৰাই সন্ধানহীন হৈছিল মেঘালয়ৰ সেই ছাত্ৰজন। ছাত্ৰজনক বিচাৰি নিশাৰে পৰাই আৰক্ষীয়ে অভিযান চলাইছিল। সোণাৰীৰ সাপেখাইটিত আবকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হৈছে প্ৰশান্ত কুমাৰ গগৈ। 20,000 টকা উৎকোচ লোৱাৰ সময়তেই গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰশান্ত কুমাৰ গগৈ। দেশীয় সুৰাৰ বিপণীৰ নামত উৎকোচ বিচাৰিছিল বিষয়াজনে। প্ৰাইম টাইমত পুনৰ